ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম কেনেদৰে চুটিহৰণৰ নিয়মেৰে গসাউ নিৰ্ণয় কৰা হয়। এই পদ্ধতিত অৰ্থাৎ চুটিহৰণৰ নিয়মেৰে গসাউ উলিয়াবলগীয়া হ'লে যিমানকেইটা আমাক সংখ্যা দিয়া থাকে আটাইকেইটা সংখ্যাকেই ইহঁতৰ একৰ বাহিৰে অন্য সাধাৰণ উৎপাদকবোৰেৰে আমি হৰণ কৰিব লাগে। 2 হওক, 3 হওক, 4 হওক, 5 এনেকুৱা সংখ্যাবিলাকেৰে আমি প্ৰত্যেকটোকে হৰণ কৰিব লাগিব। যেনেকৈ চুটি নিয়মৰ হৰণ কৰোঁতে একেলগে গোটেইকেইটা সংখ্যা পাতি লওঁ, ঠিক তেনেদৰে। আৰু তেনেদৰে সাধাৰণ উৎপাদকবোৰেৰে যিমানবাৰ পাৰি সিমানবাৰ আমি হৰণ কৰি গৈ থাকিব লাগে। আৰু একেবাৰে শেষত তাৰ যি উমৈহতীয়া ভাজক পাম, সেই ভাজককেইটা আমি পূৰণ কৰিব লাগিব। আৰু সেই পূৰণ ফলটোৱে হ'ব আমাক দি থোৱা সংখ্যাকেইটাৰ গসাউ। সংখ্যা 2টাও দি থব পাৰে, কেতিয়াবা 3টাও দি থব পাৰে, কেতিয়াবা 4টাও দি থব পাৰে। গোটেইকেইটাক একেলগে আমি হৰণ কৰিব লাগিব চুটি নিয়মেৰে। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি 144 আৰু 192 এই দুয়োটাৰ আমি চুটিহৰণৰ নিয়মেৰে গসাউ নিৰ্ণয় কৰিম। দুয়োটা একেলগে পাতি ল'ব লাগিব। 144, 192 এতিয়া আমি চুটিহৰণৰ নিয়মেৰে এতিয়া হৰণ কৰিব লাগিব। হ'ল, এতিয়া আমি চোৱা, ইয়াৰ একৰ ঘৰত 4 আছে, ইয়াৰ এককৰ ঘৰত 2 আছে, অৰ্থাৎ 144 আৰু 192 দুইটাকে 2ৰে বিভাজ্য হয়। গতিকে আমি 2ৰে হৰণ কৰিম দুইটাকে। ইয়াত চোৱা, বাওঁফালৰ প্ৰথম অংকটো কি আছে? 1। একক 2ৰে হৰণ কৰিব পাৰি জানো? নোৱাৰি। গতিকে আমি দুটা অংক লওঁ, এই দুটা ল'লোঁ। কিমান হ'ল? 14। এতিয়া চোৱা, 2ৰে 14ক বাৰ যায়। কেনেকৈ যায়? 2 7 গুণ 14, হয়নে? এতিয়া বাকী থাকিল কি? 4টো। এতিয়া 4ক 2ৰে কেইবাৰ যায়? 2 গুণ 4, হ'লনে? 72 পালোঁ, কমা। এতিয়া চাওঁ 192ক কেইবাৰ যায়। ইয়াত চোৱা, প্ৰথম অংকটো ল'লোঁ বাওঁফালৰ পৰা 1। একক যিহেতু হৰণ নাযায়, গতিকে মই এই 10ক নহয়, এই 9টো ল'লোঁ, এই দুটা অংক ল'লোঁ। অৰ্থাৎ কি হ'ল? এইটো 19। এতিয়া চাওঁ, 2ৰে 19ক আমি হৰণ কৰিব লাগে। 2ৰে 19ক হৰণ যায় জানো? নাযায়। গতিকে ইয়াতকৈ আমি 19তকৈ কম থকা এটা সংখ্যা পাম, যিটো 18। কেনেকৈ পাওঁ? 2 9 গুণ 18। কিমান থাকিলে 19লৈ? 1 থাকিলে। সেই 1টো 2 আগত আছে বুলি ভাবি লোৱা। এইটো 2 আছে, তাৰ আগত যদি 1টো পাতি দিওঁ, এইটো কি হ'ব? 12 নহয় জানো? এতিয়া 2ৰে 12ক কেইবাৰ যায়? 2 6 গুণ 12, হ'লনে? আকৌ 72 আৰু 96 এই দুইটাক আমি হৰণ কৰিম। চোৱা, আকৌ 6 আছে, একৰ ঘৰত 2 আছে, গতিকে 2ৰে হৰণ যাব নহয় জানো? কেইবাৰ যাব? 2 36 72, 2 48 গুণ 96। ঠিক আছে, চোৱা, 2 4 গুণ 8, 9 আছিলে, 1 এটা এইখিলে আহি গ'ল, 16 হ'ল, 2 8 গুণ 16। ঠিকে আছে। তাৰ পাছত আকৌ এই দুটাক আমি হৰণ কৰিম। এককৰ ঘৰত চোৱা, 36ৰ 6 আছে, 48ৰ 8 আছে। 6 আৰু 8 দুইটাকে 2ৰে বিভাজ্য হয়, গতিকে 2ৰে দিলোঁ। কিমান যাব? 2 18 36, হ'ল। আৰু ইয়াত যাব 2 24 গুণ 48। আকৌ আমি ইহঁতক 2ৰে হৰণ কৰোঁ। 2 9 গুণ 18, 2 12 24। এতিয়া চোৱা, এতিয়া আমি 2ৰে হৰণ কৰিম নে 3ৰে কৰিম নে 4ৰে কৰিম? চোৱা, এতিয়া যদি 2ৰে কৰোঁ, 9ক হৰণ নাযায়, 12কহে যাব। কিন্তু যদি 3ৰে হৰণ কৰোঁ, 9কো হৰণ যাব, 12কো হৰণ যাব। কেনেকৈ? চোৱা, 3ৰে 3 3 গুণ 9, 3 4 গুণ 12, হ'লনে? এতিয়া 3 আৰু 4ক আৰু হৰণ কৰিব পাৰিমনে? নোৱাৰোঁ। গতিকে 144 আৰু 192ৰ গসাউ হ'ব, কিমান হ'ব? কেনেকৈ উলিয়াম চাবা। যিকেইটা সাধাৰণ ভাজক পালোঁ আমি, এই সাধাৰণ ভাজককেইটা আমি পূৰণ কৰি দিলেই গসাউটো পাম। কোনকেইটা? এই সাধাৰণ ভাজককেইটা, যিকেইটাৰ আমি ধুনীয়াকৈ হৰণ কৰি আহিব পাৰিছিলোঁ। কিন্তু এই লাষ্টৰ এই দুটা আমি নলওঁ, কাৰণ ইহঁতক আৰু আমি হৰণ কৰিব নোৱাৰোঁ। এই ষ্টেপটোলৈকে ল'ম।
যিটোৰে আমি হৰণ কৰিব পাৰিলোঁ। ইয়াক জানো আকৌ হৰণ কৰিছোঁ? নাই কৰাটো, গতিকে আমি এই দুটা নলওঁ। ঠিক আছে, অৰ্থাৎ এই দুটা বাকী হিচাপত থাকি যাব। এতিয়া কি থাকিব? 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 3। তাৰ পূৰণফলটোৱে হ'ব 144 আৰু 192ৰ গসাউ। অৰ্থাৎ চাওঁ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 হ'লনে? চোৱা 1 2 3 4 2 4টা 3 এটা 1 2 3 4 2 4টা 3 এটা পূৰণ কৰি দিয়া। 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 3 16 48। গতিকে এই 48 হ'ব 144 আৰু 192ৰ গসাউ। বুজি পালা? শেষত আমি এনেদৰে পাতি দিলেই হৈ গ'ল। ঠিক আছে, বুজি নাপালে মোক জনাবা কমেণ্ট কৰি।